নমস্কাৰ বন্ধুসকল এবাকাছ লাৰ্ণিঙৰ আজিৰ ভিডিঅ'টোলৈ পুনৰ আপোনালোকক স্বাগতম বন্ধুসকল আমি এতিয়ালৈকে আমাৰ এবাকাছ লাৰ্ণিঙৰ সেকেন্ড লেভেল মানে দ্বিতীয়টো ষ্টেপ সম্পূৰ্ণ কৰিছো আজিৰ পৰা আমি আৰম্ভ কৰিম আমাৰ এবাকাছ লাৰ্ণিঙৰ থাৰ্ড লেভেল মানে তৃতীয়টো ষ্টেপ আমি এই থাৰ্ড লেভেলত আমি যোগ আৰু বিয়োগৰ তিনিটা অংক বিশিষ্ট সংখ্যাবিলাকৰ যেটো যোগ আৰু বিয়োগ অংক আছে তাৰ ওপৰত আমি আলোচনা কৰিম আমি ইয়াৰ প্ৰথমটো লেভেলত আমি শিকিছিলো এটা অংক বিশিষ্ট সংখ্যাবিলাকৰ কেনেকৈ যোগ আৰু বিয়োগ অংক কৰিব লাগে লগতে আমি প্ৰথমটো লেভেলত চাৰিটাকৈ ফৰ্মুলা শিকিবলৈ পাইছিলো প্ৰথমটো আছিল ডাইৰেক্ট দ্বিতীয়টো আছিল স্মল ফ্ৰেম তৃতীয়টো আছিল বিগ ফ্ৰেম আৰু 4 নম্বৰটো আছিল মিক্স ফ্ৰেম বা কম্বিনেশন এখিনি আমি প্ৰথমটো লেভেলত আমি শিকিবলৈ পাইছিলো হয়নে বাৰু আৰু দ্বিতীয়টো লেভেলত আমি এই ফৰ্মুলাবিলাক ব্যৱহাৰ কৰি বা তেনেকুৱা ফৰ্মুলা ব্যৱহাৰ নকৰাকৈ কেনেকৈ দুটা অংক বিশিষ্ট সংখ্যাৰ যোগ আৰু বিয়োগ অংক সমাধান কৰিব লাগে তাৰ ওপৰত আমি অনুশীলন কৰিছিলো লগতে আমি এটো অনুশীলন কৰিছিলো যে এটা অংকতে একে ঠাইতে কেনেকৈ এটা বা তাতকৈ বেছি সংখ্যক ফৰ্মুলাৰ আমি ব্যৱহাৰ কৰিব লগা হয় হয় নহয় বাৰু আজি আমি এই তৃতীয় লেভেলৰ পৰা কেনেকৈ তিনিটা অংক বিশিষ্ট সংখ্যাৰ যোগ আৰু বিয়োগ অংক কৰিব লাগে তাৰ ওপৰত আমি আলোচনা কৰিম আহক আমি আগবাঢ়ো এই ক্ষেত্ৰতো নিয়ম একেটাই থাকিব যেনেকৈ আমি দুটা অংক বিশিষ্ট সংখ্যাৰ যোগ বা বিয়োগ অংক কৰোঁতে আমি সোঁহাত আৰু বাওঁহাত দুইখন হাতে সমানে ব্যৱহাৰ কৰিছিলোঁ ঠিক তেনেকৈ ইয়াতো তিনিটা অংক বিশিষ্ট সংখ্যাৰ যোগ বা বিয়োগ অংক কৰোঁতে আমি সোঁহাত বাওঁহাত দুইখন হাতে সমানে ব্যৱহাৰ কৰিব লাগিব এতিয়া তিনিটা অংক বিশিষ্ট মানে কি একক দশক শতক ওৱানছ ৰড টেন্স ৰড আৰু 100 ৰডছ আমি ইয়াৰ আগলৈকে প্ৰথমতে শিকিছিলো ওৱানছ ৰডত যিবিলাক অংক কৰে সেই অংকবিলাক শিকিছিলো তাৰপিছত আমি ওৱানছ ৰড আৰু টেন্স ৰড এই দুইডাল ৰড মিলাই পেলাই কেনেকৈ অংক কৰিব লাগে এইখিনি শিকিলো এতিয়া আমি শিকিম 100 ৰডছ 10 ৰডছ আৰু ওৱানছ ৰড এই তিনিডাল ৰডত কেনেকৈ ব্যৱহাৰ কৰি আমি অংকবিলাক সমাধান কৰিব লাগিব ঠিক আছে এতিয়া আমি আগবাঢ়ো আমি আমাৰ প্ৰথমটো প্ৰশ্নলৈ যাম তেতিয়া আমি গম পাওঁ এই অংকবিলাক কেনেকৈ সমাধান কৰিব লাগে এতিয়া স্ক্ৰীনত মন কৰক আমাৰ থকা প্ৰথম অংকটো কি আছে 111 মানে 111 প্লাছ 222 222 আৰু প্লাছ 555 555 হয়নে 111 লগত আমি 222 যোগ কৰিব লাগে 222 যোগ কৰাৰ পিছত তাৰ লগত আকৌ 555 যোগ কৰিব লাগে হয়নে এই অংকটো আহক এতিয়া আমি এবাকাছ টুলছত কেনেকৈ সমাধান কৰিব লাগিব তাৰ ওপৰত অনুশীলন কৰিম এতিয়া 111 যেতিয়া আমি কেইডাল ৰড ব্যৱহাৰ কৰিব লাগিব এবাকাছ টুলছত আমি তিনিডাল ৰড ব্যৱহাৰ কৰিব লাগিব হয়নে এটাকে 100 ৰডছত কি হ'ব এটা বিট উঠিব 10 ৰডত এটা বিট উঠিব আৰু ওৱানছ ৰডত এটা বিট উঠিব হয়নে আমি সকলো সময়তে এটা কথা মন ৰাখিব লাগিব আমি আমাৰ সোঁহাতখন সকলো সময়ত ওৱানছ ৰডে ৰাখিম আৰু বাকিখিনি ৰডছত যি বিটছ উঠোৱা নমোৱা কৰিব লাগিব সেই গোটেই কামখিনি আমি বাওঁ হাতখনেৰে কৰিব লাগিব বুজি পাইছেনে তাৰ মানে 100 ৰডছত যিটো আমি বিট উঠাম সেইটো বাওঁ হাতেৰে উঠাম 10 ৰডত যিটো বিট উঠাম সেইটো আমি বাওঁ হাতেৰে উঠাম আৰু ওৱানছ ৰডত যিটো বিট উঠাম সেইটো আমি সোঁ হাতেৰে উঠাম হ'লনে এনেকৈ 111 আমাৰ হ'ল এতিয়া আমাক লাগে কি 222 লাগে আমি কি কৰিম 100 ৰডছত আকৌ আমি দুটা বিট উঠাই দিলোঁ বাওঁ হাতেৰে 10 ৰডত আকৌ দুটা বিট উঠাই দিলোঁ বাওঁ হাতেৰে আৰু ওৱানছ ৰডত দুটা বিট উঠাই দিলোঁ আমি সোঁ হাতেৰে হ'লনে এইটো হ'ল 222 এতিয়া ইয়াৰ লগত আমি যোগ কৰিব লাগে
আমি ইয়াৰ লগত যোগ কৰিব লাগে 555 555 এটাকে 555 কৰিব কাৰণে আমি কি কৰিম আমি এতিয়া আপাৰ বিটস নমাম 100 ৰডছত আপাৰ বিট আমি বাওঁ হাতেৰে নমাই দিম 10 ৰডত আপাৰ বিট আমি বাওঁ হাতেৰে নমাই দিম আৰু 1 ৰডত আপাৰ বিট আমি সোঁ হাতেৰে নমাই দিম হ'লনে এতিয়া আমাৰ এই অংকটো সমাধান হ'ল আমি উত্তৰ কি পালো 100 ৰডছত কি আছে 5 6 7 8 তাৰমানে 800 হ'ল 10 ৰডত কি আছে 5 6 7 8 তাৰমানে 80 হ'ল আৰু 1 ৰডত কি আছে 5 6 7 8 তাৰমানে 888 আমাৰ এই প্ৰশ্নটোৰ উত্তৰ পালো আমি 888 বুজি পাইছেনে বাৰু আহক এতিয়া আমি ইয়াৰ পিছত যেটো প্ৰশ্ন আছে সেই প্ৰশ্নটোলৈ যাওঁ প্ৰশ্নটোত কি আছে 216 216 যোগ 221 221 যোগ 551 551 হয়নে আহক এতিয়া আমি এই অংকটো আমি এবাকাস টুলছত সমাধান কৰিম তাৰ আগতে আমি কি কৰিম এবাকাস টুলস আমি ক্লিয়াৰ কৰি লম আমাৰ এবাকাস টুলস আমাৰ ক্লিয়াৰ হৈ গ'ল হয়নে আমাৰ এবাকাস টুলস আমি ক্লিয়াৰ কৰি ললো এতিয়া প্ৰথমতে আমাক কি লাগে 216 216 লাগে 216 লাগে কাৰণ আমি কি কৰিম 100 ৰডছত দুটা বিট উঠাম 10 ৰডত এটা বিট উঠাম আৰু 1 ৰডত আপাৰ বিট তললৈ দিম লোৱাৰ বিট ওপৰলৈ দিম হ'লনে এতিয়া আকৌ কি লাগে আমাক ইয়াৰ লগত কি প্লাস কৰিব লাগে 221 221 এটাকে আকৌ কি কৰিম 100 ৰডছত দুটা বিট উঠাম 10 ৰডত দুটা বিট উঠাম আৰু 1 ৰডত আমি এটা বিট উঠাই দিলো হ'লনে এতিয়া আৰু কি কৰিব লাগে 551 আমি প্লাস কৰিব লাগে এটাকে আমি কি কৰিম 100 ৰডছত আপাৰ বিট নমাই দিম 10 ৰডত আপাৰ বিট নমাই দিম আৰু 1 ৰডত এটা লোৱাৰ বিট উঠাই দিম হ'লনে এতিয়া আমি উত্তৰ কি পালো 100 ৰডছত কি আছে 9 10 ৰডত কি আছে 8 আৰু 1 ৰডত কি আছে 8 এটা কিমান হ'ব 988 988 988 আমাৰ এই প্ৰশ্নৰ উত্তৰ কি হ'ল 988 বুজি পাইছেনে এনেকৈ আমি এই ধৰণৰ অংকবিলাক সমাধান কৰিব লাগিব যিবিলাক আমি কোনো ফৰ্মুলা ব্যৱহাৰ কৰিবলগীয়া নহয় বুজি পাইছে এতিয়া আপোনালোকে এটা কাম কৰক আমাৰ লেভেল 3 ৰ যিখন কিতাপ আছে সেই কিতাপখন মিলি লৈ পেলাই এনে ধৰণৰ যিখিনি ফৰ্মুলা ব্যৱহাৰ নকৰাকৈ সমাধান কৰিব লগা অংক আছে সেই অংকখিনি আপোনালোকেও অনুশীলন কৰক আৰু আপোনালোকৰ ছাত্ৰ ছাত্ৰীকো অনুশীলন কৰিবলৈ দিয়ক ঠিক আছে ধন্যবাদ